শিৱসাগৰ জিলাটো আলিয়ালিঙি হয় ব্যাপক প্ৰস্তুতি সেই সন্দৰ্ভত কি ক'ব আপুনি আপোনালোকৰ অঞ্চলত কেনেকুৱা ধৰণৰ সঁচাই বহুত ভাল লাগিছে আৰু গোটেই অসমবাসী ৰাইজক আমাৰ আলিয়ালিঙৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে দেখি পাবই ইমান ধুনীয়াকৈ আমাৰ ল'ৰা ছোৱালী চবে মজাক কৰি ওলাই আহিছে আৰু ভাল লাগিছে আমিও কৰ্মৰত বাহিৰত থাকোঁ এতিয়া আহিছোঁ বহুত ভাল লাগিছে আৰু এনেকৈ চবে এক্টিভ হৈ থাকিব লাগে নিজৰ পৰম্পৰাগত উৎসৱটোৰ কাৰণে এই উৎসৱৰ বিশেষকৈ শস্যভিত্তিক উৎসৱ বুলি কোৱা হয় তাত কৃষিভিত্তিক উৎসৱ বুলি কেনেকুৱা ধৰণৰ আয়োজন আমাৰ 1 মাহৰ পৰা আয়োজন চলি আছে আপোনাৰ টাইমতো আমাৰ 1 মাহৰ আগৰ পৰাই বনাব লাগে পৰাপং বুলি কয় আৰু বাকী কেনেধৰণে বনোৱা হয় আমাৰ এইটো হেৰি চাউল থাকিব তাতে আৰু দৰৱ থাকিব আৰু চুগুৰি লাগে এইবোৰত 1 মাহৰ আগৰ পৰাই কৰা আছে তাৰ পৰাপাত আমি 1 সপ্তাহৰ আগতে লৈ পিনি এনেকৈ যোগাৰ কৰি আছোঁ আৰু জনগোষ্ঠীয় অন্যতম খাদ্য সম্ভাৰ আছে সেই সন্দৰ্ভত আপোনালোকে আজি কেনেকুৱা কি আয়োজন কৰিছে আমি মাটিমাহ বনাইছোঁ গাহৰিৰ লগত আৰু পুৰা কাপিন থাকিব আপোনাৰ স্পেচিয়েল আমাৰ ট্ৰেডিশ্যনেল তাৰপিছত আপোনাৰ পাতৰ ভাজি থাকিব আপোনালোকক ইনভাইট কৰিছোঁ আমাৰ এই পৰম্পৰাগত খাদ্যত জিলাভিত্তিক কিমান ঠাইত কেনেকুৱা ধৰণৰ আয়োজন কৰিছে আমাৰ অলপ অসমতে এইটো উৎসৱ চলি আছে আমাৰ সেইটো কাৰণে চবকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ চবে যে ভালকৈ পাতক আৰু এনেকৈ আমাৰ মিচিং জনগোষ্ঠীটো আগুৱাই যাওক বুলি মই কামনা কৰিছোঁ সহযোগীও আছে আপোনালোকৰ জনগোষ্ঠীয় সংগীতৰ নিশ্চয় মোৰ লগৰজনী ভাল গায় তাইক মই অনুৰোধ জনাইছোঁ মানে আমাৰ Supola